ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ সম্ভাষণ জনাইছোঁ। আজি আছে তোমালোকৰ ঐচ্ছিক ভূগোল পাঠ ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল আৰু যিটো উপবিষয় সেয়া হ'ল ভাৰতবৰ্ষৰ উপকূল অঞ্চল। তোমালোকে জানা আমাৰ ভাৰতবৰ্ষৰ পূব দিশত আছে বে অফ বেংগল বংগোপসাগৰ আৰু ভাৰতবৰ্ষৰ পশ্চিম দিশত আছে আৰবিয়ান চি যিটো আৰৱ সাগৰ। আৰু ভাৰতবৰ্ষৰ এই বংগোপসাগৰৰ পাৰে পাৰে তোমালোকে এই যি নীলা অংশটো দেখিছা ঠিক তেনেকৈ আৰৱ সাগৰৰ পাৰে পাৰে এই যি নীলা অংশটো দেখিছা এইটো হ'ল ভাৰতৰ উপকূল অঞ্চল। আৰু ভাৰতৰ উপকূলীয় সমতল অঞ্চলটো যে দীঘল আৰু ঠেক এই মানচিত্ৰখনৰ পৰা তোমালোকৰ এই কথা স্পষ্ট হৈছে। আৰু ভাৰতবৰ্ষৰ এই উপকূল অঞ্চল গুজৰাটৰ কচ্ছ উপসাগৰৰ পৰা আৰম্ভ হৈ পশ্চিম বংগলৈ বিস্তৃত হৈ আছে। আৰু সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা 30 মিটাৰৰ পৰা 50 মিটাৰৰ ভিতৰত। আৰু ভাৰতৰ এই উপকূল ৰেখাৰ দৈৰ্ঘ্য 4500 কিলোমিটাৰ। ভাৰতৰ উপকূলীয় সমতল অঞ্চলটোক দুটা ভাগত ভাগ কৰা হৈছে, তাৰে এটা পশ্চিম উপকূলীয় সমতল আৰু অন্যটো পূব উপকূলীয় সমতল অঞ্চল। ইয়াৰে পূব উপকূলটো অৱস্থিত বে অফ বেংগল বংগোপসাগৰ আৰু ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ পূৰ্বঘাট পৰ্বতৰ মাজত। আনহাতে পশ্চিম উপকূলটো অৱস্থিত পশ্চিম ঘাট পৰ্বত যি দাক্ষিণাত্য মালভূমিৰ সেই পশ্চিম ঘাট পৰ্বত আৰু আৰৱ সাগৰৰ মাজত। এতিয়া আমি আমাৰ এই ভাৰতবৰ্ষৰ যি দুটা উপকূল পূব উপকূল আৰু পশ্চিম উপকূল এই দুয়োটা উপকূলৰ সম্পৰ্কে কিছু তথ্য আহৰণ কৰি লওঁ আহা। ভাৰতবৰ্ষৰ পূব উপকূলটো গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত হৈ আছে আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 1100 কিলোমিটাৰ। আৰু এই পূব উপকূলটো গঠন হৈছে প্ৰধান নদীসমূহ আৰু বদ্বীপসমূহক লৈ। আৰু এই উপকূলটোক দুটা ভাগত ভগোৱা হৈছে, এটা হৈছে কৰমণ্ডল উপকূল আৰু আনটো হৈছে উত্তৰ সৰকাৰ উপকূল। ইয়াৰে গংগা নদীৰ মোহনাৰ পৰা গোদাবৰী নদীৰ মোহনালৈকে এই অংশটোক কোৱা হয় উত্তৰ সৰকাৰ উপকূল। আনহাতে গোদাবৰী নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে এই অংশটোক কোৱা হয় কৰমণ্ডল উপকূল। ভাৰতবৰ্ষৰ এই পূব উপকূলটো পশ্চিম উপকূলতকৈ কিছু বহল আৰু বেছি সাৰুৱা। আৰু ভাৰতবৰ্ষৰ এই পূব উপকূলত তিনিটা হ্ৰদ আছে, সেইকেইটা হ'ল কোলাৰ, চিল্কা আৰু পুলিকট। এইকেইটাৰ অৱস্থান তোমালোকে চাই লোৱাচোন। এইটো হৈছে চিল্কা হ্ৰদ আৰু ই উৰিষ্যাত অৱস্থিত। কোলাৰ হ্ৰদ আছে অন্ধ্ৰপ্ৰদেশত, ঠিক তেনেকৈ পুলিকট হ্ৰদো অন্ধ্ৰপ্ৰদেশতে অৱস্থিত। এতিয়া তোমালোকে এই হ্ৰদকেইটাৰ কিছু স্থিৰ চিত্ৰ আৰু ভিডিঅ' মন কৰাচোন। ইয়াৰে পশ্চিম উপকূলটো আৰম্ভ হৈছে গুজৰাটৰ কচ্ছ উপসাগৰৰ পৰা কন্যাকুমাৰীলৈ। এই উপকূলৰ ভাগ তিনিটা। ইয়াৰে প্ৰথমটো হ'ল গুজৰাট উপকূল আৰু ইয়াৰ বিস্তৃতি হ'ল কচ্ছ উপসাগৰৰ পৰা কামবে উপসাগৰলৈ। মাজৰ অংশটো কংকণ উপকূল। এই কংকণ উপকূল কামবে উপসাগৰৰ পৰা গোৱালৈকে বিস্তৃত। আৰু দক্ষিণৰ অংশটোৰ নাম মালাবাৰ উপকূল আৰু এই মালাবাৰ উপকূলৰ বিস্তৃতি হ'ল গোৱাৰ পৰা কন্যাকুমাৰীলৈ। আৰু এই পশ্চিম উপকূলৰ দৈৰ্ঘ্য প্ৰায় 1500 কিলোমিটাৰ আৰু প্ৰস্থ 10 কিলোমিটাৰৰ পৰা 15 কিলোমিটাৰ। ছাত্ৰীসকল তোমালোকক আজি দিব লগা মোৰ পাঠ ইমানেই আছিলে। আজি আমি পাঠটোৰ মূল কথাখিনি পুনৰ এবাৰ পঢ়িয়ে চাওঁ আহা। আজি আমি পাইছোঁ আমাৰ ভাৰতৰ উপকূল অঞ্চলৰ ভাগ দুটা। ইয়াৰে প্ৰথমটো হ'ল পূব উপকূল আৰু দ্বিতীয়টো হ'ল পশ্চিম উপকূল। পূব উপকূলৰ ভাগ দুটা, এটা হ'ল উত্তৰ সৰকাৰ উপকূল আৰু আনটো হ'ল কৰমণ্ডল উপকূল। পশ্চিম উপকূলৰ ভাগ তিনিটা, তাৰে প্ৰথমটো হ'ল গুজৰাট উপকূল আৰু দ্বিতীয়টো হ'ল কংকণ উপকূল আৰু তৃতীয়টো হ'ল মালাবাৰ উপকূল। আজি তোমালোকে প্ৰতিটো উপকূলৰ বিস্তৃতি
আৰু আয়তন সম্পৰ্কে কিছু তথ্য আহৰণ কৰিলা। আজি মোৰ পাঠৰ ইমানতে অন্ত পৰিছে। তোমালোক সকলোলৈকে ধন্যবাদ জনাই পাঠটো সামৰিছোঁ।